Hello students, welcome back to my channel RawEducation. স্বাগতম জনাইছো সকলোকে আমাৰ অন্য নতুন ভিডিঅ'লৈ। আজি মই লৈছো তোমালোকৰ মাজলৈ ক্লাছ 9 ৰ হাফ ইয়াৰলি এক্সাম 2022 ৰ অসমীয়া প্ৰশ্নখন। সো এখন নগাঁও ডিস্ট্ৰিক্টত হৈ যোৱা অসমীয়া পৰীক্ষাৰ প্ৰশ্নকত ক্লাছ 9 ৰ আজি ভিডিঅ'টো আমি তাকে আলোচনা কৰিম। গতিকে বল আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। ছাত্ৰছাত্ৰীসকল যেহেতু অসমীয়া পৰীক্ষাত কোনো ধৰণৰ এমসিকিউ তেনেকুৱা পেপাৰ নাই, সো এখন 100 মাৰ্কছৰ এখনি পেপাৰ হৈছে, মানে 3 ঘণ্টা এটা পৰীক্ষা হৈছে। সো ইয়াত কোনো ফাৰ্স্ট পেপাৰ সেকেন্ড পেপাৰ নাই। সো এটা প্ৰশ্নখন চাও বলম। তো প্ৰথমে ক বিভাগত দিছে চমু প্ৰশ্ন উত্তৰ দিবলৈ ইয়াত তলৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ দিব দিছে। তো প্ৰথম প্ৰশ্নটো আছে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটো লেখকৰ কোনখন পুথিৰ পৰা সংগ্ৰহিত। তাৰ পিছৰ প্ৰশ্নটো হ'ল কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। The next question হল কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো হল বেলি ঘড়ী বুলি কাক কোৱা হয়। The next question হল সকলোৰে সৈতে মিলি থাকিব খুজিলে আমি কি জানিব লাগে। নেক্সট কুৱেশ্যনটো হ'ল জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায় চৌধুৰী বঁটা লাভ কৰিছিল। তো এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। ইয়াত 2 3 গুণ 6 মানে 2 নম্বৰে 3টা প্ৰশ্ন দিছে। ফাৰ্ষ্ট কুৱেশ্যনটো আছে সময়ক নৈৰ সোঁতৰ লগত কিয় তুলনা কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। নেক্সট কুৱেশ্যনটো হ'ল লেখক নীলমণি ফুকনৰ গদ্যৰ অন্যতম বিশেষত্ব কি লিখা। এতিয়া আছোঁ 3 নম্বৰ প্ৰশ্নলৈ। প্ৰশান্তৰ বেগৰ পৰা কোনে আৰু কিয় পইচা চুৰ কৰিছিলে। ইয়াত 1 + 1 2 মাৰ্ক আছে ইকুৱেল। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হ'ল সিদ্ধাৰ্থ কিয় নিসংগতাত ভুগিছিল বুজাই লিখা। এইটো 3 নম্বৰে কুৱেশ্যন। ভাৰতৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা। এইটো 3 নম্বৰীয়া কুৱেশ্যন হয়। তাৰপিছত আহিছোঁ লং কুৱেশ্যন 4 নম্বৰীয়া। 6 নম্বৰ প্ৰশ্নটো হ'ল বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল নাইবা অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি কিয় কোৱা হয় লিখা। তো ইয়াত তোমালোকৰ দিছে যিকোনো এটা লিখিলেই হ'ল 4 নম্বৰ। নেক্সট 7 নম্বৰ কুৱেশ্যনটো হ'ল তাৎপৰ্য ব্যাখ্যা। ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। এইটো তাৎপৰ্য ব্যাখ্যা কৰিব দিছে 4 নম্বৰ। এতিয়া আছোঁ 8 নম্বৰ প্ৰশ্নলৈ চমু প্ৰশ্ন। 8 নম্বৰ প্ৰথম প্ৰশ্নটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিলে। চন্দ্ৰ কুমাৰ আগৰৱালাই লিখা এখন কবিতা পুথিৰ নাম লিখা। কেনে গীত আৰু ছবিক কোনেও ভাল নুবুলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল মথনি শব্দৰ অৰ্থ কি। এতিয়া 9 নম্বৰ প্ৰশ্নটো হ'ল কবিৰ নাম উল্লেখ কৰি তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা শিশুলীলা নাইবা মানৱ বন্দনা। নেক্সট কুৱেশ্যনটো হ'ল 10 নম্বৰৰ ব্যাখ্যা কৰিব দিছে প্ৰসংগ সংগতি লগাই যিকোনো এটা তোমালোকক ব্যাখ্যা কৰিব দিছে কেইটা কৰি চাবা। তাৰপিছত 11 নম্বৰ প্ৰশ্নলৈ আহিছোঁ যিকোনো 5টা প্ৰশ্ন উত্তৰ কৰিব দিছে। ইয়াত 2 নম্বৰীয়া প্ৰশ্ন। ফাৰ্ষ্টে দিছে তলৰ শব্দকেইটাৰ কি কাৰণে মধুনীয়া ন আৰু মধুনীয়া খ হৈছে যিকোনো দুটা লিখিব দিছে। তাত কণ্টক ঋণ কষ্ট সুষম দিয়া আছে, তোমালোকে এইবিলাক কৰি চাবা নিজে ঘৰত। তাৰপিছত দিছে সন্ধি ভাঙা আৰু পাতাম যিকোনো দুটা পৰীক্ষা স্বাগত নেযোগ অন শকাব্দ। নেক্সট কুৱেশ্যন হ'ল বিপৰীতাৰ্থ শব্দ লিখিব দিছে যিকোনো দুটাৰ ক্ষুদ্ৰ ইতিবাচক সৎ গহীন। তাৰপিছত সমাৰ্থক শব্দ লিখিব দিছে দুটা শব্দৰ যিকোনো সাগৰ জগত পদুম আন্ধাৰ। তাৰপিছত 19 প্ৰশ্নটো হ'ল উপসৰ্গকেইটা লগাই পেলাই প্ৰত্যেকৰে এটা এটা শব্দ লিখিব দিছে, শব্দ বনাব দিছে অনু প্ৰতি প্ৰ অপ। তাৰপিছত প্ৰথম 6 নম্বৰ দিছে দুযোৰ জুৰীয়া শব্দ উদাহৰণ দিয়া। এতিয়া আছোঁ 12 নম্বৰ প্ৰশ্নলৈ অনুৰূপ শব্দ কাক বোলে ইয়াৰ উদাহৰণ দিয়া। ইয়াত 3 নম্বৰ আছে। এতিয়া আহিছোঁ 13 নম্বৰ প্ৰশ্নলৈ। ইয়াত ভাৱ সম্প্ৰসাৰণ কৰিব দিছে 4 নম্বৰ আছে। অধিক মাছত বগলীকণা নাইবা তোমালোকক এখন আবেদন লিখিব দিছে দৰখাস্ত। তোমাৰ জ্বৰ হোৱাৰ কাৰণে 3 দিন বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই, তাৰ কাৰণে তোমালোকে ছুটি মঞ্জুৰি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখিব দিছে। তো ইয়াত আছে যিকোনো এটা কৰিলে হ'ল। সেইটো এতিয়া আহিছোঁ 14 নম্বৰ প্ৰশ্নলৈ। ইয়াত তোমালোকৰ ৰচনা লিখিব আছে 8 নম্বৰৰ যিকোনো এখন লিখিবা। তোমাৰ জীৱনৰ লক্ষ্য তোমাৰ প্ৰিয় সাহিত্যিক দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এতিয়া আহিছোঁ 15 নম্বৰ প্ৰশ্নলৈ। ইয়াত 4 নম্বৰৰ প্ৰশ্ন দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ জনগোষ্ঠীসমূহৰ যিকোনো এটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। তাৰপিছৰ কুৱেশ্যনটো হ'ল 16 নম্বৰ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীলৈ বিশেষভাৱে বৰঙণি যোগোৱা যিকোনো দুজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত খ বিভাগলৈ আহিছোঁ। 17 নম্বৰ প্ৰশ্নটো হ'ল 1 নম্বৰীয়া কুৱেশ্যন দিছে, ইয়াত 5টা কৰিব দিছে। মাধৱ কন্দলী কোন শতিকাৰ কবি আছিল। শংকৰদেৱে কাক অপ্ৰমাদী কবি বুলি কৈছিল। মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অসমীয়ালৈ অনুবাদ কৰিছিল। কানাই বুলি কাৰ কথা কোৱা হৈছে। দধিমথনৰ আন এটা নাম কি। এতিয়া আহিছোঁ 18 নম্বৰ প্ৰশ্নলৈ। শ্ৰীকৃষ্ণই গোপীৰ মূৰত কিয় লৱণো সানি দিছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল ঝুমুৰা কাক বোলে উদাহৰণ সহ লিখা। তাৰপিছৰ প্ৰশ্নটো হ'ল শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে। নেক্সট কুৱেশ্যনটো হ'ল লেখকে কোনসকল লোকক সন্মানৰ পাত্ৰ বুলি কৈছে। এতিয়া আহিছোঁ 19 নম্বৰ প্ৰশ্নলৈ। মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল, তেওঁ ক'ৰ ৰজা আছিল। নেক্সট কুৱেশ্যনটো হ'ল 20 নম্বৰ প্ৰশ্নটো হ'ল হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল, তেওঁ সেই ৰূপ ধাৰণ কৰাৰ কাৰণ কি আছিলে। তো নেক্সট কুৱেশ্যনটো হ'ল 21 নম্বৰ সমাৰ্থক শব্দ লিখিব দিছে। ইয়াত যিকোনো দুটাৰ সমাৰ্থক শব্দ বিৰাল পৱন গগন হেতু। তো নেক্সট কুৱেশ্যনটো হ'ল বিপৰীতাৰ্থ শব্দ লিখিব দিছে যিকোনো দুটাৰ চুৰ ন্যায় হৰ্ষ লোতক।
তাৰ পিছৰ প্ৰশ্নটো হ'ল 23 নম্বৰৰ লিংগ বিপৰীত লিংগবাচক শব্দ লিখিব দিছে যিকোনো দুটাৰ আই ভাৰ্য বালক শিক্ষক এটা হৈছে 24 নম্বৰ প্ৰশ্নলে 24 নম্বৰ কোৱেশ্চনত দিছে আধুনিক অসমীয়া ৰূপ লিখিব দিছে অশোক বদৰ পিয়াল গাড়ী এটা হৈছে এখিনি গ বিভাগত ৰিজু ভাৰতী দিয়া আছে এখিনি তোমালোকে এখিনি চাই লবা ভাৰতী দিয়া আছে তোমালোকে এখিনি চাবা প্ৰেক্টিস কৰিবা তো এখন আছিল নগাঁও ডিস্ট্ৰিক্টৰ অসমীয়া পেপাৰ ক্লাছ 9 ৰ তোমালোকে প্ৰেক্টিস কৰিবা ঘৰত যিখিনি ডিস্ট্ৰিক্টত এটা মানে পৰীক্ষা হোৱা নাই সো ইমানখিনি আছিল আজিৰ ভিডিওত আলোচনা কৰিব লাগে পুনৰ লগ পাম অন্য এটা নতুন ভিডিওত যদি তুমি আমাৰ চেনেলটো প্ৰথমবাৰ চাইছা তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো হিট কৰিবা সো পুনৰ লগ পাম অন্য এটা নতুন ভিডিওত আজিৰ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ